Hello guys, welcome back to my YouTube channel. কেনে আছে আপোনালোকে আশা কৰো সকলো ভালে আছে। সো আজি আমি যাবলৈ ওলাইছো পথাৰত পিকনিক খাবলৈ। এইটো মোৰ আজি ফাৰ্স্ট ব্লগ, কেনেকুৱা লাগিলে চাই কমেন্ট কৰি জনাই দিব। আৰু এতিয়া বলক চাই যাওক। তো গাইস এতিয়া আহিলো আমি বজাৰ কৰিবলৈ। এয়া ফাইনালি আমাৰ বজাৰ কৰা হৈ গৈছে আৰু লগত আহিছে দুটা ভাইটি। হাই কৈ দিয়া। আমাৰ বজাৰ পাতি কৰা হৈ গৈছে। তো এতিয়া আমি যাম বইলাৰ ফাৰ্মত বইলাৰ আনিবলৈ। চাই যাওক গাইস। এয়া টমটম লৈ গৈ আছো এতিয়া আমি বইলাৰ আনিবলৈ। ফাইনালি আমি এতিয়া পাইছো আহি। এয়া ভাইটিহঁতে বইলাৰ ধৰি আছে। এয়া দুটা বইলাৰ ললো। বইলাৰ লৈ আমি এতিয়া ঘৰ পালোহি আৰু লগতে সকলো বজাৰ পাতিও ৰেডি হৈ আছে আৰু এতিয়া আমি যাবলৈ ওলাইছো পথাৰ, মানে আমাৰ পিকনিক প্লেচ। তো আমি এতিয়া ৰেডি হৈ গ'লো পথাৰলৈ যাবলৈ। এইবিলাক সকলো ৰেডি হৈ আছে আৰু বক্স লৈছে লগতে দাদাহঁতে নাচি আছে। তো ফাইনেলি আমি এতিয়া পথাৰত আহি পালোঁ আৰু বাহঁতে চব্জি কুটালৈকে ভাবিছোঁ অলপ পথাৰখনকে চাই লওঁ। আৰু পথাৰতে ঘূৰি ফুৰি দেখিলোঁ যে বিলৰ কিনাৰত সুন্দৰ সুন্দৰ পদুম ফুল ফুলি আছে। তো তাকে ছিঙিবলৈ গ'লোঁ আমি। আৰু মোৰ ফুলটো এতিয়া মই লৈ গৈ আছোঁ। এতিয়া ৰমজানীক প্ৰপ'জ মাৰিমগৈ মই এতিয়া। I love you darling. Love you too. আৰু ইফালে চাই লওক গাইছ, কি সুন্দৰ সৰিয়হ ফুল ফুলি আছে। গাইছ আমি গৈ আছোঁ এতিয়া। বগৰী গছ এডাল দেখিছোঁ, মানে বহুত বগৰী লাগি আছে, তালৈকে গৈ আছোঁ। আৰু ইফালে এইবিলাক ৰঙালাও পুলি ৰুইছে, ৰঙালাও হ'ব আৰু পাত উঠিব আৰু এইফালে এইবিলাক হৈছে সৰিয়হ হৈ গৈছে, ফুলবোৰ সৰি গৈছে, গুটি হৈ গৈছে। এতিয়া সৰিয়হ তুলিব হ'ল আৰু দুদিনমানৰ পিছত তুলিব। বাপৰে বগৰী খাবলৈ আহিয়ে কি পাই গ'লোঁ চাওকচোন আপোনালোকে। এডাল সাপৰ মুঠ, কিমান দীঘল দেখিছে নহয় আপোনালোকে সাপৰ মুঠটো। আৰু ইয়ালৈকে আছে মাথাটো, বাপৰে ইমান দীঘল। গাইছ আমি পাইছোঁ আহি বগৰী গছডালৰ ওচৰলৈ। আৰু এইকেইটা বান্দৰৰ নিচিনা বগৰী ছিঙি আছে, এয়া দেখিবলৈ পাইছে। আপোনালোকে দেখিবলৈ পাইছে। বাহ কৰিছে হৈছে, মই হেড টুপিটো পাতি আছো যে, এয়া হেডটো পাতি আছে, ইয়াতে পেলাই দিয়া। বগৰী খাই লৈ এতিয়া আমি যাবলৈ ওলাইছোঁ আমাৰ পিকনিক প্লেচত। আৰু ইফালে এজনী আইতাই সৰিয়হ তুলি আছে। পিকনিক প্লেচলৈ আহি থাকোঁতে দেখিবলৈ পালোঁ কি সুন্দৰ বিলাহী খেতি। চাই লওক আপোনালোকে। মোৰ হাতত আহি পেলাই দুটা বগৰী। আৰু আমাৰ ফেশ্বন মতি দুজনী বোলে আকৌ মন গ'ল সৰিয়হৰ মাজত ফটো তুলিবলৈ। মইনো কি কৰিম আৰু সিহঁতে পিছে পিছে ফ'ল' কৰি গৈ আছোঁ। আৰু পথাৰখনত ঘূৰি ঘূৰি ভাগৰ লাগি গ'ল গাইছ। তো এতিয়া আমি ফাইনেলি পাইছোঁহি আমাৰ পিকনিক প্লেচত। আৰু এতিয়া আমি অলপ নাচিলে আমি ব্ৰেকফাষ্ট কৰিম। ৰাইজ নাচি নাচি ভাগৰ লাগি গ'ল। মই নাচা নাই বাৰু, সিহঁতে নাচিছিল, সিহঁতে ভাগৰ লাগি গ'ল বোলে। তো এতিয়া মামাই ব্ৰেড ৰেডি কৰি দি আছে আমাক ব্ৰেকফাষ্টৰ কাৰণে। ইয়াত দিবলৈ পাইছোঁ। এতিয়া আমি ব্ৰেকফাষ্ট কৰিব লৈছোঁ। এয়া মামাই মানে ব্ৰেকফাষ্ট ভগাই দিব আমাক সকলোকে। তো আপোনালোকে চাই যাওক। আৰু ইফালে আমাৰ মামা ভিডিঅ' শ্বুট কৰি আছে, দেখিবলৈ পাইছে। এইবিলাক সকলোৱে ব্ৰেকফাষ্ট কৰি আছে। এয়া চিকেন বাচি আছে, চিকেন কাটি আছে।
পিয়াজ আদা ৰহুন আলু জলকীয়া আৰু বিলাহী উৰহি মানে ভাজি বনাবলৈ সব ৰেডি হৈ গৈছে এইবিলাক মছলা পাতি আৰু ইফালে দেখি ভাত বনাব ন এয়া ব্ৰেকফাষ্ট কৰাৰ পিছত আকৌ আমি কৰিলোঁ লাল চাহৰ পাৰ্টি ये सब क्या देखना पड़ रहा है এয়া আমাৰ বাইতাহঁতে চব্জি পাচলি কুটি আছে এতিয়া বন্ধাকবি ভাজি ৰান্ধিব আৰু ইয়াৰ ওপৰতে মছলা পাতি দি এতিয়া লাৰি আছে আৰু বন্ধাকবি ভাজি ৰেডি হৈ যাব আৰু ইফালে এতিয়া এয়া বন্ধাকবি ভাজি হৈ গৈছে আৰু এইবিলাক এয়া আলু চালু কাটি ৰেডি হৈ আছে আৰু এতিয়া মানে মাংস তৰকাৰী বনাব ব্ৰইলাৰ মাংস তো এয়া বাইতাই পিঁয়াজ দি লাৰি আছে এতিয়া ব্ৰইলাৰ মাংস দিব ইয়াতে আৰু ইফালে চকচোন আমাৰ কেমেৰামেনে কেনেকৈ ভিডিঅ' শ্বুট কৰি আছে এতিয়া ব্ৰইলাৰ মাংস দি দিয়া হৈছে তো ব্ৰইলাৰ মাংস দি বাইতাই লাৰি দি আছে খানা ৰেডি হোৱালৈকে ধুনীয়া সৰিয়হ ফুল ফুলি আছে তো ভণ্টিহঁতে বোলে ৰিলছ বনায় তো তাহাঁতৰ লগতে যাই অলপ ৰিলছ বনালোগৈ আমাৰ বাইদেউ কেইজনী ৰিলছ বনোৱাৰ শেষ হোৱাৰ পিছত আমি আকৌ আমাৰ পিকনিক প্লেচলৈ উভতি আমি এয়া আমাৰ খানা পিনা ৰেডি হৈ গৈছে আৰু এইবিলাক বাচ্চা পাৰ্টি দেখিছে নহয় কেনেকৈ বহি লৈছে মোক দিলে ডিছ ভগাবলৈ এয়া ভাত ভাজি আৰু কণী দি ৰেডি হৈ গৈছে আৰু এতিয়া দিম মাংস তৰকাৰীৰে দিম আৰু মাৰ টুকুৰা ফাইনেলি গাইজ আমি সকলোৱে ভাত খাই লৈ এতিয়া অলপ ভাগৰ মাৰিলোঁ গাইজ ভাগৰ মাৰি এতিয়া আমি ফাইনেলি ঘৰলৈ যাবলৈ ওলালোঁ গাইজ ইহঁত হৈছে বিন বুলাই মেহমান আমাৰ লগত পিকনিকত অহা নাছিলে হ'লেও আসমান से टपक पड़ गया ना तो खाना खा के गया है গাইজ দেখিবলৈ পাইছে নহয় কি অৱস্থা হৈ আহিছে আমাৰ একদম মানে অৱস্থা বেয়াই আৰু আমি এটা ঘৰ পাইছোঁ সেই ভিডিঅ'টো আজি ইমানখিনিতে সামৰণি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই